Red FM Love Story RJ Bahir Huit Super Hits 93.5 Red FM Homo Hugul Weekend Special Show Red FM Love Story Aru eta notun love story loi moi Bahi aku ebar apunar kakh sapilohi Well আজি আমি শুনিম এটি নতুন লাভ ষ্টৰী পঠিয়াইছে নিবেদিতা পিংকি শৰ্মাই আৰু তেওঁৰ নিজৰ লাভ ষ্টৰী শ্বেয়াৰ কৰিছে চিঠিৰ জৰিয়তে লাভ ষ্টৰীটিৰ এটি নামো দি পঠিয়াইছে আমি আৰু আমাৰ 14 বছৰীয়া প্ৰেম তেওঁ লিখিছে প্ৰেম এক স্বৰ্গীয় অনুভূতি প্ৰেমত আছে যিদৰে আনন্দ আছে সেইদৰে বিষাদ বেদনাও ইতিহাস সাক্ষী মিলনতকৈও বিৰহে প্ৰেমত অধিক তথাপিও আমি বাৰে বাৰে প্ৰেমত পৰো সেয়ে হয়তো আমাক প্ৰেমৰ সমান্তৰালকৈ সমাজত চৰ্চিত প্ৰেম কাহিনীবোৰেও আকৰ্ষিত কৰি আহিছে ৰোমিও জুলিয়েট জয়মতী গদাপানীৰ প্ৰেমে আমাৰ বুকু গভীৰ কৰি তোলে ডাঙৰ ডাঙৰ সেলিব্ৰিটিৰ প্ৰেম সদায় আমাৰ আকৰ্ষণৰ বিন্দু কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ প্ৰেম আমাৰ জীৱনলৈ প্ৰেম আহে সুখ দুখ হাঁহি কান্দোনৰ সংমিশ্ৰণ লৈ কিন্তু আমাৰ প্ৰেম কালৰ বুকুত জুহি খহি নিশ্চিন্ন হৈ পৰে কিন্তু আমাৰ মন আমাৰ প্ৰেম কাহিনী আনে শুনক সজীৱ হৈ ৰক হাজাৰজন প্ৰেমাস্পদৰ বুকুত আৰু সেই সুযোগ আমাৰ দৰে সাধাৰণ প্ৰেমিক প্ৰেমিকাক প্ৰদান কৰিছে আৰজে পাহিৰ লাভ ষ্টৰী প্ৰগ্ৰামটোৱে কাৰোবাৰ প্ৰেম সফল হওক বা বিফল হওক সেয়া সৰু কথা কিন্তু এই প্ৰগ্ৰামটিৰ দ্বাৰা সকলোৰে প্ৰেম হৈ পৰিব অমৰ একোটা জীৱন্ত কাহিনী লাভ ষ্টৰীৰ দীৰ্ঘায়ুৰ কামনাৰে প্ৰথমতেতো থ্যাংক ইউ সো মাচ পিংকি যে ইমান সুন্দৰকৈ তুমি কথাখিনি উপস্থাপন কৰিছা আৰু তোমাৰ ষ্টৰী হৈতে আমি আগবাঢ়িম আৰু লগতে কৈ দিও যদি আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহলে ভিজিট কৰিব www.facebook.com/redfmrjpahi আৰু আপুনি তাত গৈ এড্ৰেছটি লৈ আপুনি চিঠি পঠিয়াব পাৰে প্লাস ইনষ্টাগ্ৰামত আছো @rjpahi আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @rjpahi_redfm 93.5 redfm बजाते रहो Red FM Love Story RJ Bahir Huide Super Hits 93.5 Red FM শুনি আছে আপুনি weekend special show Red FM Love Story আৰু মই আছো আপোনাৰ খুদে পাহি আজি আমি শুনি আছো নিবেদিতাৰ লাভ ষ্টৰী আমি আৰু আমাৰ 14 বছৰীয়া প্ৰেম তেওঁ লিখিছে মোৰ প্ৰেম কাহিনী যেন এখন মা মছলাৰে ভৰপুৰ বলিউডৰ ছবি ইয়াত আছে প্ৰেম ৰোমান্স সংঘৰ্ষ আৰু শেষত নাটকীয়ভাৱে হোৱা নায়ক নায়িকাৰ মিলন কেৱল প্ৰেমৰ বাবে 14 বছৰীয়া এখন দীঘল যাত্ৰা উভতি যাওঁ 18 বছৰ পিছলৈ 1998 চকুত অলেখ সপোন লৈ মহানগৰীৰ মাজমজিয়াৰ দিছপুৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা শাখাত নাম ভৰ্তি হৈছো অক্টোবৰ মাহমানৰ কথা গম পালো মহাবিদ্যালয়ত ইলেকশ্যন আৰম্ভ হ'ব জ্যেষ্ঠ ছাত্ৰ এজনে আমাৰ ছাত্ৰী গোটত আহি কলে শুনা তোমালোকে কথা এটা কম বুলি আহিলো আচ্ছা বিশ্বজিৎ ডেকা নামৰ যিজন উঠিছে মই ভাবো তেওঁলোকক তোমালোকে ভোট দিয়াটো উচিত হ'ব তেওঁ স্নাতক দ্বিতীয় বৰ্ষৰ আৰু লঘু ক্ৰিয়া বিভাগৰ পৰা উঠিছে আৰু মই তোমালোকৰ সুবিধাৰ কাৰণে এটা কথা কৈছো তেওঁৰ লগত ভাল বন্ধুত্ব স্থাপন কৰা তোমালোকে ৰেগিঙৰ পৰা যথেষ্টখিনি হাত কাঢ়িবা ইনফেক্ট বাচি যাবা তো তোমালোকে ডিচিশনটো চিন্তা কৰি ল'বা আৰু আশা কৰো তোমালোকে ভোট কৰিবা নে কি কোৱা ওকে থ্যাংক ইউ সো মাচ ওকে বাই বাই वेलकम যথা সময়ত ইলেকশ্যন আৰম্ভ হ'ল আমাৰ গোটৰ আটায়ে তেওঁকে ভোট দিলো সময়ত ফলাফল ঘোষণা হ'ল আৰু বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ ভোটত তেওঁ জয়ী হ'ল আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁক এতিয়ালৈ মই দেখাই নাছিলো আনকি তেওঁ ইলেকশ্যনৰ দিনটোতো কলেজলৈ অহা নাছিল অথচ তেওঁৰ বাবে মই পাগলীৰ দৰে দিনটো খাটিছিলো আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী আমি আৰু আমাৰ 14 বছৰীয়া প্ৰেম 93.5 Red FM बजाते रहो Red FM Love Story RJ Bahir Huide Super Hits 93.5 Red FM মই আপোনাৰ খুদে পাহি শুনি আছে আপুনি weekend special show Red FM Love Story আজি আমি শুনি আছো নিবেদিতা পিংকি শৰ্মাৰ লাভ ষ্টৰী আমি আৰু আমাৰ 14 বছৰীয়া প্ৰেম আগলৈ তেওঁ লিখিছে ইলেকশ্যনত জিকাবোৰৰ পৰা আমি ইতিমধ্যে ট্ৰিট পাই গৈছিলো পোৱা নাছিলো একমাত্ৰ এই বিশ্বজিৎৰ পৰাহে আমাৰ গ্ৰুপৰ এজনী আহি কলেহি যে বিশ্বজিৎ হেনো কলেজলৈ আহিছে আমি আটায়ে তেওঁক লগ পাবলৈ ব্যাকুল হৈ পৰিলো তাই তেওঁক লৈ আনিলে আমাৰ মাজলৈ মই তেওঁলৈ চালো মিঠা বৰণীয়া ওখ ক্ষীণ সাধাৰণ চেহেৰাৰ এজন ল'ৰা খুজটো বৰ ধুনীয়া চকুজুৰিও বৰ আকৰ্ষণীয় মাতটো পুৰুষ সুলভ গলগলীয়া তেওঁ আমাৰ সৈতে চিনাকি হৈছিল
আৰু ট্ৰিট দিবলৈ আমাৰ ছোৱালীবোৰক লৈ গৈছিল এখন ৰেষ্টুৰেণ্টলৈ সেয়াই আৰম্ভণি আৰু তাৰ পাছতে তেওঁৰ সৈতে মোৰ বন্ধুত্বও বাঢ়ি উঠিলে আৰু এনেদৰে আহিছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দিনটো 16 নৱেম্বৰ 1998 এই দিনটোতে মোৰ জীৱনৰ গতি আন এক দিশলৈ ঘূৰাই নিলে কলেজৰ কেণ্টিনত তেওঁ কেইবাজনো বন্ধু আৰু মোৰ বহু বান্ধৱীৰ উপস্থিতিত তেওঁ মোক ভাল পোৱাৰ প্ৰস্তাৱ দিছিল তেওঁ মোৰ হাতত কলমেৰে 143 বুলি লিখি দিছিল মানে আই লাভ ইউ আমাৰ তেতিয়াৰ দিনত প্ৰপ'জ কৰা ষ্টাইল আছিল অলপ হাতকে আৰু মোৰ মুখেৰে ওলাইছিল এটা লাজকৰীয়া সন্মতিৰ হাঁহি কলেজীয়া দিনৰ কথা তোমাৰ সতে প্ৰথম দেখা ভয়ে ভয়ে মোলে চোৱা দেখি মৰম লাগি যোৱা জাকৰ মাজত পাছফালৰ পৰা দেখি চিনিব পৰা হোৱা মুখামুখি হলে বুকুত গীতাৰ এখন বাজি উঠা পৰিলো 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 কি জানি তোমাৰ প্ৰেমত পৰিলো সো আৰম্ভণি হ'ল এটা বিউটিফুল জাৰ্নি কল লাভ এণ্ড অফক'ৰ্ছ আগতে অকণমান হাতকে আছিলে সেইটো আমিও মানিব লাগিব আগতে হয়তো লাভ অলপ পিয়ৰ আছিলে নেচাৰেল আছিলে চুইট আছিলে সেইবুলি এইটো মই কোৱা নাই যে এতিয়াৰ লাভ আৰ্টিফিচিয়েল আৰু চুইট নহয় বাট আগৰ কথা অকণমান বেলেগ আছিলে ৱেল এনিৱে আগলৈ আগবাঢ়িম এই লাভ ষ্টৰীৰ সৈতে আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিবলৈ এড্ৰেছটি মোৰ ফেচবুকত পাব মোৰ ফেচবুক পেজ হৈছে ৰেড এফ এম আৰ জে পাহি প্লাছ ইনষ্টাগ্ৰামত আছোঁ এজ আৰ জে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে আৰ জে পাহি ৰেড এফ এম 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে চুপাৰহিট 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি ৰেড এফ এম লাভ ষ্টৰী আজি আমি শুনি আছো নিবেদিতা পিংকি শৰ্মাৰ লাভ ষ্টৰী আমি আৰু আমাৰ 14 বছৰীয়া প্ৰেম আগলৈ তেওঁ লিখিছে আমাৰ প্ৰেমৰ যাত্ৰা আৰম্ভ হ'ল আমাৰ প্ৰেম কলেজত পপুলাৰ হৈ গ'ল বিশ্ব পিংকি বুলি ক'লে জুনিয়ৰ চিনিয়ৰৰ পৰা আদি কৰি ছাৰ মেডাম পৰ্যন্তও জনা হ'ল সেইখিনি সময়ত আমাক সকলোৱে বেষ্ট কাপল বুলি মাতিছিল তেওঁৰ প্ৰেম কৰাৰ ষ্টাইলবোৰো আছিল অদ্ভুত তেওঁ আছিল অলপ পজেচিভ মোৰ খুব কেয়াৰ কৰিছিলে মই আছিলোঁ তেওঁৰ মৰমৰ সাগৰখনত একেবাৰে ডুবি আমি কলেজত সদায় লগ কৰোঁ কিন্তু কলেজ বন্ধ হ'লে আমাৰ খুব সমস্যা হৈছিল আমি ইজনে সিজনক লগ পাবলৈ কাৰোবাৰ হাতত চিঠি দি পঠিয়াইছিলোঁ কেতিয়াবা চিনাকি পিছত ফোন কৰি খবৰ দিওঁ তোমালে লিখিলো এই চিঠি প্ৰণয়ৰ কিছু আখৰ গাঁঠি তোমালে লিখিলো এই চিঠি প্ৰণয়ৰ কিছু আখৰ গাঁঠি কুশলে আছানে মৰমী নেদেখাই বহুদিন হ'ল আজি মোৰ বুকুৰে দেশতে বিৰহৰে বতাহে সঘনে অহা যোৱা কৰি কপালে হিয়াৰে ফুল পাই Well, of course, আগতেতো ফোন নাছিলে, so connectionৰো problem আছিলে, but then everybody in their life has one connection that can be a PCO or a friend. Either চিঠি পঠিয়াবলৈ তেওঁ হেল্প কৰে আৰু নহলে পিচিঅৰ সেই দাদা বা বাইদেউজনী যোনে আপোনাক বেলেঞ্চ দি দি আপোনাক ফোন কৰিবলৈ দিয়ে সো আপোনাৰ লাইফতো তেনেকুৱা পিচিঅ বা তেনেকুৱা ফ্ৰেণ্ড আছেনে যিয়ে আপোনাৰ প্ৰেম কাহিনীত খুব বেছি আপোনাক হেল্প কৰিছে ডু শ্বেয়াৰ উইথ মি ফেচবুকত গৈ আপুনি কমেণ্ট কৰিব পাৰে বা মেছেজো কৰিব পাৰে মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম আৰ জে পাহি 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰজে পাহিৰ সৈতে সুবহিট 93.5 ৰেড এফ এমত ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু মই আছো আপোনাৰ সৈতে পাহি আজি আমি শুনি আছো নিবেদিতা পিংকি শৰ্মাৰ লাভ ষ্টৰী আমি আৰু আমাৰ 14 বছৰীয়া প্ৰেম আগলৈ তেওঁ লিখিছে লাহে লাহে দুয়োৰে ঘৰত লেণ্ডলাইন ফোন আহিল এই ফোনে আমাৰ মাজত কাজিয়া লগাইছিল ফোন ৰিচিভ কৰিব নোৱাৰো কথা পাতিব নোৱাৰো আমাৰ প্ৰেমবোৰো হৈ পৰিল পজেচিভ সৰু সৰু কথাত অভিমান কৰা হ'ল তেওঁ দিয়া কোৱা জলদি কোনোমতে ফোনটো উঠাইছো মাহঁত ঘৰত নাই বুলি কি তোমাৰ দেউতা কি অনবৰতে ফোনটোৰ কাষতে বহি থাকে নেকি এই হেনেকুৱাই আৰু কি এনেকুৱাই আৰু যিমান ফোন কৰিলো দেখিবা দেউতাই ফোনটো উঠাই সদায়
কি কৰিবা কোৱা নতুন নতুন ফোন আহিছে আৰু অকমান দেউতাই উঠাই আৰু মই দৌৰি আহিলে সন্দেহ কৰিব ন সেই বুলি আৰু এনেকৈ নোৱাৰিছো আৰু দেই মই ভেম লাগিছে ভেম লগাৰ কথা ক'ৰ পৰা আহিলে তাতে কথা এটা শান্তিত পাতিব নাপাওঁ কলেজতো তোমাৰ মানে সময়ে নহয় ফ্ৰেণ্ডৰ পৰা আৰু ইয়াতো ফোনতো একেই অৱস্থা আৰু যে লাষ্টত যে মাহৰ শেষত বিলটো আহিলে যে ধৰিব তেতিয়া মইহে কৰিছো ফোন সেইটোৱেতো কৈছো তোমাৰ ঘৰত যেতিয়া বিলটো বাবে ধৰিব তেতিয়া কি কবা ইমান চিন্তা এতিয়াৰ পৰা কৰিব নালাগে ধেচৰি কিমান খং তোমাৰ আচ্ছা কাইলৈ কলেজত লগ পাম হ'ব দিয়া এতিয়া মুখখন ফুলা বন্ধ কৰা অলপ ভালকে কথা পাতা আৰু কেতিয়া কথা পাতিব চান্স পাম নাজানো কি কথা পাতিব চান্স পাম নাজানো ফোনটো আকৌ দেউতাই উঠালে মই কেনেকে কথা পাতিম হ'ব মই কিবা মেনেজ কৰিম নহয় দেউতাই ধৰিলে সেই বুলি ফোনটো নুঠোৱাকৈ নাথাকিবা আচ্ছা ঠিক আছে উঠাম অ'কে কাইলৈ লগ পাম বাই বাই আই লাভ ইউ ইতিমধ্যে মই BA পাছ কৰিছিলো ঘৰৰ ডাঙৰ ছোৱালীৰ বাবে দৰা আহিব লৈছিল দৰাবোৰৰ খুট উলিয়াই মই ৰিজেক্ট কৰি দিওঁ মই মা দেউতাৰ অশান্তিৰ কাৰণ হৈ পৰিছিলো আনপিনে তেওঁ মোক লৈ ইনচিকিউৰ ফিল কৰিব লৈছিল তেওঁৰ কথা ঘৰত গম পাইছিল আৰু তেওঁ ব্ৰাহ্মণ নাছিল বাবে মোৰ মা দেউতাই একচেপ্ট কৰিব পৰা নাছিলে দিনবোৰ এনেদৰেই গৈ থাকিল মই ব্যক্তিগত চাকৰিত যোগদান কৰিলো আৰু তেওঁ ব্যৱসায়ত হাত দিছিল সো কলেজীয়া জীৱন শেষ আৰু ওয়াৰ্কিং লাইফ আৰম্ভ এণ্ড অফ কোৰ্স ছোৱালীৰ এটা ষ্টেজৰ পিছত ঘৰত বিয়াৰ বাবে প্ৰেছাৰ আহি যায় আৰু সেয়া নিবেদিতাৰ ক্ষেত্ৰতো হ'ল বাট দেন when you are in love you try every possible thing যাতে আপুনি আপোনাৰ প্ৰিয়জনৰ লগত থাকিবলৈ চান্স পায় right so আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী পিছে আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব পাৰে বাট প্লিজ ফেচবুক আৰু ইনষ্টাগ্ৰামত ষ্টৰী শ্বেয়াৰ নকৰিব চিঠিৰ জৰিয়তেহে শ্বেয়াৰ কৰিব আৰু এড্ৰেছটি মোৰ ফেচবুক পেজতে আছে ৰেড এফ এম RJ পাহিত গৈ আপুনি ডিটেইলছ তাতে পাই যাব এবাউটত গৈ আপুনি এড্ৰেছ পাব প্লাছ ইনষ্টাগ্ৰামত ইউ কেন ফলো মি বাট দেন প্লিজ লাভ ষ্টৰী তাতে শ্বেয়াৰ নকৰিব আৰু লগতে মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ পাহি ৰেড এফ এম 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম Love Story RJ Pahir Hoide Super Hits 93.5 Red FM at শুনি আছে আপুনি weekend special show Red FM Love Story মই আছো আপোনাৰ সৈতে পাহি আজি আমি শুনি আছো নিবেদিতা পিংকি শৰ্মাৰ Love Story আমি আৰু আমাৰ 14 বছৰীয়া প্ৰেম আগলৈ যাই লিখিছে টেকনলজিৰ অগ্ৰগতিত আমাৰ হাতে হাতে মোবাইল ফোন আহিল লগতে লেণ্ডলাইনত কথা পাতিব নোৱাৰা ছোৱালীজনীয়ে ঘৰৰ চুক কোণৰ পৰা কথা পাতিবলৈ ললো আমাৰ প্ৰেম আৰু বেছি গভীৰ হৈ পৰিল এইপিনে গাঁৱৰ ঘৰতো গম পালে জ্যেষ্ঠসকলে মোক বুজাইছিল যে তেওঁৰ সৈতে বিয়া হলে মোৰ কি কি অসুবিধা হ'ব বাট আমি সিদ্ধান্ত লৈছিলো যে আমি কেতিয়াও ঘৰৰ অমান্তিত বিয়া নহওঁ তুমি কথাটো বুজি নোপোৱা কিয় পলোৱাৰ বাহিৰে আমাৰ একো অপচনেই নাই পলাব কিয় লাগে হাৰে প্ৰেমহে কৰিছো চুৰ কৰা নাই নহয় তুমি হিন্দী চিনেমা ভাবিছা নেকি কি তোমাৰ আকৌ আহিলে নি কাৰবাৰ ফটো কাৰবাৰ প্ৰস্তাৱ হেবোৰ বাদ দিয়া মোৰ গাঁৱৰ ঘৰৰ মানুহেও কৈছে তোমাৰ লগত মই বিয়া হ'ব নোৱাৰো মই হেনো বামুন তোমালোকে মোক বেয়াকে ট্ৰিট কৰিবা কিবা কিবি ঢেৰ কথা গতিকে কি কথা হ'ল আকৌ হেয়াই আৰু চোৱা আমি এনেকৈ চুৰ কৰি পলাই বিয়া পাতিব মই একেবাৰে নিবিচাৰো আৰু বিয়া মানে অকল তোমাৰ আৰু মোৰ বিয়া নহয় বিয়া দুখন ঘৰৰ মিলন তোমাৰ মোৰ মিলন নহয় আৰু মই হেতু বিচাৰো আৰু হেখলৈকে যিমান দিন ৰব লাগে হিমান দিন ৰম কিমান দিন যিমান বছৰ 5 বছৰ 10 বছৰ 20 বছৰ যিমান বছৰ ৰয় আৰু 20 বছৰলৈকে মানে মই ইয়াত থাকিম তুমি তোমাৰ ঘৰত থাকিবা আমি এনেকৈ প্ৰেম কৰি থাকিম আমাৰ মানে লাইফ নাই লাইফ কিয় নাথাকিব তেতিয়া হলে মই এতিয়া অলৰেডি মই 23 মোৰ বিয়াৰ কথা কৈ আছে তুমি 10 বছৰ মানে 33 20 বছৰ মানে 43 তেতিয়া আমি 50 বছৰত বিয়া হ'ম তুমি মোক ভাল পোৱা নহয় সেই কাৰণেতো কৈছো পলাই যাও বলা চোৱা তুমিও মানুহে ধানটোৰ প্ৰতি কণটো মানুহটোৰ প্ৰতি মনটো বুলি কথা এষাৰ আছে মানুহে কবই মানুহৰ কোৱাই কাম কিন্তু আমিতো সেইকণ ধৈৰ্য ধৰিব লাগিব ন মানে তুমি এটোৱে কৈছা যে আমি যিমানেই দেৰি নহওক আমি এনেকৈ থাকিম এনেকৈ থাকিম বুলিও কোৱা নাই বুজাবলৈ চেষ্টা কৰিম আৰু সেই তেওঁলোকে অতি সোনকালে যাতে বুজি পায় সেইটো মনে প্ৰাণে কামনা কৰিম ঠিক আছে বাৰু তেতিয়াহ'লে সময়ৰ বাবে ৰ'ব লাগিব এনেকৈ মনটো মাৰি নিদিবা তুমি যদি মনটো মাৰি দিয়া তোমাৰ মনটো ভাগি পৰে তেনেহ'লে বুজাম কেনেকৈ কম কেনেকৈ তেওঁলোকক কথাবিলাক মইহে জানো যিমান ল'ৰা আহিছে খুটুলিয়াই থাকো কোনোবা বোলে টপা কাৰোবাৰ বোলে দাঁত নাই কোনোবা বোলে বুঢ়া কিমান বাহানা দিম মই দি থাকা বাহানা হ'ব দিয়া ৰাখো এতিয়া বাই আমি সময়লৈ ৰলো well there is a saying where there is a will there is a way and the will to stay together will make you find the way
আৰু সেইটোৱে হ'ল পিংকি আৰু বিশ্বজিতৰ ক্ষেত্ৰত সো আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী 93.5 Red FM बजाते रहो Red FM Love Story आरजे बाहिर हुए सुबह 93.5 Red FM মই সপনৰ খুদে পাহি শুনি আছে আপুনি উইকেন্ড স্পেশাল শো Red FM Love Story আজি আমি শুনি আছো নিবেদিতাৰ লাভ ষ্টৰী আমি আৰু আমাৰ 14 বছৰীয়া প্ৰেম আগলৈ তেওঁ লিখিছে অপেক্ষাৰ ফল সদায় মিঠা আমাৰ প্ৰেমে ইতিমধ্যে 14 বছৰ অতিক্ৰম কৰিছিল আৰু প্ৰেমৰ শক্তিৰ আগত পুৰি চাই হৈ গৈছিল জাতপাতৰ ভেদাভেদ এইপিনে চিঠিৰ যুগৰ পৰা প্ৰমোশন পাইছিল আমাৰ প্ৰেমে একেবাৰে ফেসবুকলৈ বয়স যোৱাৰ লগে লগে আমিও হৈ পৰিলো একেবাৰে বিন্দাস মাহতে হয়তো ভাবিলে এনেকৈ প্ৰেম কৰি থকাতকৈ বিয়াখনকে পাতি দিয়া ভাল আৰু ঘৰৰ সকলোৰে সন্মতিত 2012 চনৰ 10 অক্টোবৰত হোমক সাক্ষী কৰি তেওঁ বিয়া পাতি আনিলে মোক এতিয়া আমাৰ প্ৰেম কাহিনীক চেৰ পেলাই বৈবাহিক জীৱনে 4 বছৰ অতিক্ৰম কৰিলে দুটা মৰম লগা পুত্ৰ সন্তানৰ পিতৃ-মাতৃ আমি এতিয়া আৰু যোৱা 16 নৱেম্বৰ 2016ত আমাৰ প্ৰেমে সম্পূৰ্ণ 18 বছৰ অতিক্ৰম কৰিলে এতিয়া আমি এহাল সুখী দম্পতি ওয়েল কংগ্ৰেচুলেশনছ পিংকি তোমালোকৰ ধৈৰ্য আৰু তোমালোকৰ পবিত্ৰ প্ৰেমৰ আগত কোনেও একো বাধা দিব নোৱাৰিলে হ্যাটস অফ টু ইউ আৰু কিছু কথা লিখিছে চিঠিখনত হেয়া মই পঢ়িম কেইটিমান গীতৰ পিছতে 93.5 Red FM बजाते रहो Red FM Love Story आरजे बाहिर हुए सुबह 93.5 Red FM মই সপনৰ খুদে পাহি আৰু আপুনি শুনি আছে উইকেন্ড স্পেশাল শো Red FM Love Story আজি আমি শুনিলো নিবেদিতা পিংকিৰ লাভ ষ্টৰী আমি আৰু আমাৰ 14 বছৰীয়া প্ৰেম আগলৈ তেওঁ লিখিছে মৰমৰ পাহি যোৱা 3 আগষ্ট 2016ত মই তোমাৰ প্ৰগ্ৰামত ভাগ্য মেকাৰ হৈ আহিছিলো আৰু মোৰ ভাগ্য মেকিং মুহূৰ্তত মই মোৰ প্ৰেম কাহিনী কৈছিলো আৰু তাৰ পাছতে তুমি কৈছিলা যে মোৰ প্ৰেম লাভ ষ্টৰী প্ৰগ্ৰামটিত দিব লাগে কি বুলি ধন্যবাদ জনাম তোমাক নাজানো কিন্তু অন্তৰৰ পৰা কামনা কৰিছো তোমাৰ প্ৰগ্ৰামটো হৈ পৰক সকলোতকৈ আকৰ্ষণীয় তোমাৰ ধুনীয়া মাতত মোৰ প্ৰেম কাহিনী শুনিবলৈ ব্যাকুল হৈ পৰিছো নিবেদিতা পিংকি শৰ্মা গণেশগুৰি গুৱাহাটী Thank you so much Nivedita. I do remember তুমি ভাগ্য মেকাৰ হৈ মোৰ শোত আহিছিলা আৰু তোমাৰ ভাগ্য মেকিং মোমেন্টই আছিল তোমাৰ প্ৰেমৰ বাবে লোৱা ষ্টেণ্ডি আৰু তেতিয়া মই তোমাক কৈছিলো লাভ ষ্টৰী শেয়াৰ কৰিবলৈ so thank you so much for sharing this beautiful story. It is an inspiration, really an inspiration, and I hope এই ষ্টৰীটিৰ পৰা বহুতে ধৈৰ্য আৰু শক্তি কি বুজিব Thank you once again. বেলে আছিল আজি লাভ ষ্টৰী আমি আৰু আমাৰ 14 বছৰীয়া প্ৰেম কাহিনী Well, আপুনিও যদি আপোনাৰ ষ্টৰী শেয়াৰ কৰিব বিচাৰে ভিজিট কৰিব facebook.com/redfmrj পাহি হেয়া হৈছে মোৰ অফিচিয়েল পেজ তাত আপুনি এড্ৰেছটি পাব আৰু চিঠিৰ জৰিয়তে লাভ ষ্টৰী শেয়াৰ কৰিব প্লিজ ইনষ্টাগ্ৰাম আৰু ফেচবুকত আপোনাৰ ষ্টৰীজ সমূহ শেয়াৰ নকৰিব চিঠি দি পঠিয়াব লগতে ইনষ্টাগ্ৰামত মই আছো এজ আৰজে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @rjpahi redfm অলপ পিছতে আপোনাৰ মেছেজ পঢ়িম সো ডু ষ্টে টিউন টু red fm 93.5 red fm बजाते रहो Red FM Love Story आरजे बाहिर हुए सुबह 93.5 Red FM মই আপোনাৰ খুদে পাহি শুনি আছে আপুনি উইকেন্ড স্পেশাল শো Red FM Love Story আৰু পঢ়িব ওলাইছে আপোনাৰ মেছেজ সমূহ প্ৰথমতে মেছেজ পঠিয়াইছে বিদ্যুৎ গগৈ তেওঁ লিখিছে হাই পাহিবা আশা কৰো আপুনি ভালে আছে মই আপোনাৰ প্ৰতিটো লাভ ষ্টৰীয়ে ডাউনলোড কৰি শুনো আৰু শুনি বহুত ভাল পাওঁ বাট মোৰ কিন্তু এতিয়ালৈকে লাভ হোৱা নাই যদি হয় আপোনাক মই শেয়াৰ কৰিম অফ কোৰ্স বিদ্যুৎ শেয়াৰ কৰিবা নেক্সট মেছেজটি পঠিয়াইছে মনোজ কোৰে তেওঁ লিখিছে আপোনাৰ লাভ ষ্টৰীবোৰ শুনি ইমান ভাল লাগে মই আপোনাক বুজাই ক'ব নোৱাৰিম মই আপোনাৰ লাভ ষ্টৰীবোৰ সদায় শুনো ডাউনলোড কৰি কিন্তু ৰাতি ভাত পানী খাই বৈ উঠিহে যেতিয়া ফ্ৰী হওঁ তেতিয়া মানে খোৱাৰ আগত শুনি বহুত ভাল লাগে মই আশা কৰো যাতে আপোনাৰ লাভ ষ্টৰীবোৰ সদায় শুনি থাকিবলৈ পাওঁ গুড নাইট পাহিবা থ্যাংক ইউ সো মাচ মনোজ জয়ন্ত সংমাই লিখিছে পাহিবা কি কম আপোনাৰ মাতটো ইমানেই ধুনীয়া আৰু আপুনি প্ৰতিটো লাভ ষ্টৰী ইমানেই ধুনীয়াকৈ শুনাই কি কম পাহিবা বহুত 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 ভাল লাগে আৰু স্পেশালি আপোনাৰ মাতটোৰ মই বিগ ফ্যান থ্যাংক ইউ সো মাচ আনন্দিতা বৰগোহাঁই লিখিছে হাই পাহি ইউ আৰ সো ব্লেসড ইমান শুৱলা মাতৰ গৰাকী তুমি সঁচাকৈ তোমাৰ মাতটো শুনি সকলো টেনচন পাহৰি পেলাও পাহি তোমাৰ জৰিয়তে বহুতৰ প্ৰেমৰ কথা শুনিলো আৰু যি ধৰণে তুমি প্ৰকাশ কৰা বহুত ভাল লাগে সেই ময়ো মোৰ জীৱনৰ প্ৰেম কথা তোমাৰ সৈতে শেয়াৰ কৰিব বিচাৰো বাট মই নেজানো এই মেছেজটো তুমি পাবা নে নাই সো তোমাৰ ৰিপ্লাই পালেহে মই আগলৈ লিখিম
তোমাক সমবয়সীয়া যেন লাগিছে বাবে পাহি বুলি মাতিছো আই হোপ ইউ ডোন্ট মাইণ্ড ৱেল থেংক ইউ সো মাচ আনন্দিতা এণ্ড মই তোমাক ৰিপ্লাই কৰিছোঁ চ' তুমি চিঠি পঠিয়াই দিবা নীলোৎপল ৰাজবংশীয়ে লিখিছে পাহিবা আপোনাৰ ভইচটো মোৰ বহুত ভাল লাগে আৰু আপোনাৰ ৰেড FM লাভ ষ্টৰী প্ৰগ্ৰামটো শুনি মই বহুত ভাল পাওঁ আৰু এভৰিডে এটা নতুন কথা শিকিবলৈ পাওঁ মই আপোনাৰ লগত লাভ ষ্টৰী শ্বেয়াৰ কৰিব বহুত মন আছে বাট বেড লাক মোৰ গাৰ্লফ্ৰেণ্ড এতিয়ালৈ হোৱা নাই চ' শ্বেয়াৰ কৰিব পৰা নাই আহি থকা দিনবোৰত শ্বেয়াৰ কৰিম অফক'ৰ্ছ প্লিজ ডু শ্বেয়াৰ নেনাই লিখিছে পাহিবা তোমাৰ মাতটো ইমান কিউট আই লাইক ইউৰ ভইচ সচিনে লিখিছে পাহিবা আপোনাৰ ভইচটো মোৰ বহুত ভাল লাগে আৰু আপোনাৰ ভইচৰ প্ৰেমত পৰি গৈছোঁ আজিকালি শোৱাৰ আগত এটা লাভ ষ্টৰী নুশুনিলে টোপনিয়া নাহে চ' পাহিবা মোৰো এটা লাভ ষ্টৰী আছিলে বাট আপোনাক কেনেকৈ দিওঁ FBত দিলে হ'ব নেকি ৱেল সচিন মই তোমাক ৰিপ্লাই কৰিছোঁ চ' আই হোপ নাও ইউ নো কেনেকৈ শ্বেয়াৰ কৰিব লাগে ছানী শইকীয়া লিখিছে থেংক ইউ ইমান বিউটিফুল এণ্ড লাভলি ষ্টৰিজ নাও আই এম বিলিভিং ইন ট্ৰু লাভ ইট এক্সিষ্টছ ইন ৰিয়েল ৱৰ্ল্ড থেংক ইউ ছ' মাছ ছানী ৱেল অলপ পিছতেই ইনষ্টাগ্ৰামৰ মেছেজসমূহ পঢ়িম চ' আপুনিও যদি মেছেজ কৰিব বিচাৰে মোৰ ফেচবুকত গৈ মেছেজ কৰিব মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি ডেটছ মাই অফিচিয়েল পেজ তাত গৈ আপুনি ইনবক্স কৰিব আৰু ইনষ্টাগ্ৰামতো আপুনি মেছেজ কৰিব পাৰে বাট প্লিজ লাভ ষ্টৰিজসমূহ ফেচবুক আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ নকৰিব 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ Pahir Huide Subuhit 93.5 Red FM and welcome back to Weekend Special Show Red FM Love Story আৰু মই স্বপ্নৰ খুদে পাহি ৱেল পঢ়ি আছোঁ আপোনাৰ মেছেজেছ সমূহ আৰু ইনষ্টাগ্ৰামত অহা কিছু মেছেজ পঢ়িব ওলাইছোঁ প্ৰথমটি মেছেজ পঠিয়াইছে জুপিতৰা কাকতীয়া তেওঁ লিখিছে আই এম ইন লাভ উইথ ইউৰ ভইচ এণ্ড ইউৰ শ্ব' ইজ ৰিয়েলি গুড ইউৰ ভইচ ইজ lovely and you are pretty too thank you so much jupitera next পঠিয়াইছে ৰাজদীপ বৰুৱাই তেওঁ লিখিছে হাই পাহিবা আপোনাৰ মাতটো বহুতেই ধুনীয়া শুনিলে মনটো জোৰ পৰি যায় কিবা যদি টেনচন হৈ থাকিলেও নাইকিয়া হৈ যায় আৰু আপোনাৰ লাভ ষ্টৰীবিলাক সব শুনো মই মোবাইল ভৰ্তি হৈ গৈছে সেভ কৰি কৰি থ্যাংক ইউ সো মাচ ৰাজদীপ বিপাশাই লিখিছে পাহিবা মই আপোনাৰ বহুত 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 ডাঙৰ ফেন হয় আপোনাৰ মাতটো মৰ্নিঙত শুনিলে মোৰ দিনটো যায় আপোনাক এবাৰ ৰিয়েলত চাব মন আছে লাভ ইউ পাহিবা থ্যাংক ইউ সো মাচ বিপাশা অফিচলৈ আহি যাব ডেফিনেটলি লগ পাম গীতাশ্ৰী লিখিছে পাহিবা মই তোমাৰ RJ পাহি লাভ ষ্টৰী প্ৰগ্ৰামটো শুনি বহুত ভাল পাওঁ মই সদায় তোমাৰ প্ৰগ্ৰামটো ইউটিউবত শুনো বিকজ ঘৰত ইমান ফ্ৰী টাইম নাপাওঁ চ' অফিচত কাম কৰি থাকোঁতে শুনো ডেইলি চ' এই কাহিনীবোৰে মোক বহুত এক্সাইটেড কৰে কিছুমান কথা মই শিকিছোঁ ষ্টৰীৰ পৰা কিছুমান কথা শিকিছোঁ তোমাৰ পৰা লাইফত দুখ সুখ আহে স্পেচিয়েলি যেতিয়া লাভ মেৰিজ হয় বহুত চেক্ৰিফাইচ কৰিব লাগে থ্যাংক ইউ সো মাচ ফৰ অল অফ দিছ ইউৰ ভইচ ইজ সো চুইট নাথিং টু চে এবাউট ইট জাষ্ট ৱাও থ্যাংক ইউ সো মাচ গীতাশ্ৰী ৰিয়া হাজাৰিকাই লিখিছে হাই পাহিবা মই নগাঁৱৰ পৰা ৰিয়া হাজাৰিকা তোমাৰ ভইচটো বহুত বহুত বেছিয়ে মৰম লগা মাতটো শুনিলে এনেকুৱা লাগে যেন তুমি সঁচাকৈ বহুত মৰমীয়াল হ'বা তোমাৰ মুখেৰে লাভ ষ্টৰীবোৰ শুনি ইমান ভাল লাগে যে ক'বলৈ একো ৱৰ্ডছ নাই থ্যাংক ইউ সো মাচ ৰিয়া ৰিম্পি ফুকনে লিখিছে হেল্ল' পাহিবা কি খবৰ আপোনাৰ মাতটো খুব ধুনীয়া এণ্ড আপোনাৰ প্ৰগ্ৰামটো শুনি খুব ভাল লাগে আপোনাৰ প্ৰগ্ৰামটো আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ গড ব্লেছ ইউ থ্যাংক ইউ সো মাচ ৰিম্পি ৱেল আপুনি যদি মেছেজ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ফেচবুকত গৈও মেছেজ কৰিব পাৰে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি তাত গৈ আপুনি মেছেজ কৰিব পাৰে প্লাছ ইনষ্টাগ্ৰামত মই আছোঁ এজ RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে RJ পাহি ৰেড FM বাট ইনষ্টাগ্ৰাম আৰু ফেচবুকত প্লিজ লাভ ষ্টৰী শ্বেয়াৰ নকৰিব লাভ ষ্টৰী আপুনি চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব আৰু এড্ৰেছটি ফেচবুকত আছে অফক'ৰ্ছ আপুনি ফেচবুকত মোৰ এড্ৰেছটি পাব ৱেল এতিয়া বিদায় লওঁ এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন ডু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং এণ্ড